এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মই নিহাৰিকা ৰেচিপি এণ্ড ব্লগ চেনেল আৰু ইয়াত আছে বুট আৰু মটৰ এক্সট্ৰা তিয়াই ৰাখিছোঁ আনফালে চাউল তিয়াই ৰাখিছোঁ কিহৰ বাবে তিয়াই ৰাখিছোঁ সকলোবোৰ গম পাব ভিডিঅ'টো চাই দিব সেইকাৰণে আৰু সেইফালে মই ওলালোঁ সেই টিকা ফটা ৰ'দত ওচৰতে আছে আমাৰ বিহু মেলা মানে বহাগী বিদায় আৰু ওলাইছোঁ এনেই এপাক যাওঁচোন চাওঁগৈ দিনতে বেটাহঁতৰ দুটাকে লৈ যাওঁ স্কুল যিহেতু বন্ধ আছিলে দুইটাই মানে একদম জোতা পিন্ধাত বিজি মানে দুইটাই এটা মানে সৰু বেটা কৈছে মই নিপিন্ধো মই ধুনীয়াকৈ পিন্ধাই দিয়ে মই কৈছোঁ পিন্ধা তুমি নিজে পাৰিবা ধুনীয়াকৈ পিন্ধিছে আৰু চাওকচোন মোৰ চেহেৰা আৰু কেনেকুৱা যে গৰমত মানে অৱস্থা বেয়া হৈ গৈছে আৰু ফাইনেলি ৰাস্তালৈ ওলাই আহিলোঁ আৰু ৰাস্তাত দিয়া মানে ভৰি দিওঁতেই মানে গোটেই গা পুৰি গৈছে এয়া হৈছে বিহু মেলা বিদায় বহাগী বিদায় এনেকুৱা গৰম আৰু এইবোৰ খুঁটাবোৰ দেখিছেনে পুতি ৰাখিছে যে সৰু সৰুকৈ টিং দিয়া এইবোৰ দিব দোকান সৰু সৰুকৈ দোকান কেইবাখনো হৈছে দোকান ইফালেও হৈছে ফিল্ডৰ মাজত যিহেতু বিহু ফিল্ডৰ সিফালেও হৈছে এইফালেও হৈছে বিহু পাতিলে দোকানটো হ'বই লাগিব যিমানে বিহু চাবলৈ আহিব মানুহ খাবতো লাগিব ভোক পিয়াহ লাগিব যিহেতু সেয়েহে আৰু আনফালে এইগৰাকী মোৰ ভণ্টি তাই ৰখি আছে দুইজনী দোকানৰ ভিতৰত দোকানখন আৰম্ভ কৰা হোৱা নাই দোকানখনৰ টিঙৰ তলত এইজন ভাইটিয়ে বনাই দিছে টিকা ফটা ৰ'দত দোকানখন কোনে দিব বাৰু ৰ'ব শেষলৈকে চাই থাকিব এয়া হৈছে চাউলখিনি যে তিয়াই ৰাখিছিলোঁ ৰ'দত দি দিলোঁ শুকাবৰ কাৰণে মিক্সিত দিম আৰু বনাম পাটিচেপ্তা পিঠা বিহুত যিহেতু বনোৱা নহ'ল পাটিচেপ্তা পিঠা বনাম বুলি ভাবিছিলোঁ বিহুত বনোৱা নহ'ল ভাবিছোঁ এতিয়া যিহেতু বিহু ফাংচন পাতিছে এতিয়াই বনাওঁ খাম আৰু সকলোকে খুৱাম বুলি ভাবিছোঁ বেছি নবনাওঁ আৰু এয়া হৈছে পাটিচেপ্তা পিঠা ইয়াৰ ৰেচিপিটো নেক্সট ভিডিঅ'ত দিম আপোনালোকক খাবলৈ বহুত সোৱাদ হৈছিলে চবেই কৈছিলে ভাল হৈছিলে ঘৰত বনোৱা কিছুমান বস্তুৰে বনাইছিলোঁ একো তেনেকৈ বিশেষ আইটেম দি বনোৱা নাই খাবলৈ কিন্তু বহুত ভাল হৈছিল আৰু দেখিবলৈ বহুত ধুনীয়া হৈছিলে একদম কোমল আনফালে ভণ্টি আৰু ওচৰৰ দাইজনে টেবুলখন নিবলৈ আহিছে মানে দোকান দিম এই ভণ্টিগৰাকী আৰু মই মানে এইটো এটা ফূৰ্তি কোনো মানে কিবা এটা যেন কৰিম তেনেকুৱা বিধৰ নহয় ফূৰ্তি আৰু মানে সেইকাৰণে ভাবিছোঁ দোকানখন দিওঁ বিহু চাম যিহেতু ফূৰ্তি ৰাস্তা কাষতে দোকানখনো দি থৈ দিওঁ বিজি থাকিম আৰু এইফালে দাইজনে বনাইছে ফুচকা কোনে কোনে ভাল পায় বা কোনে ভাল পায় নহয় কোনে বেয়া পায় মোৰ নিচিনা মই ফুচকা খাই একেবাৰে বেয়া পাওঁ সেয়েহে ফুচকা মোৰ নিচিনা কোনে বেয়া পায় জনাবচোন কমেণ্টত চবেই ভাল পায় কিন্তু মইহে বেয়া পাওঁ আনফালে আৰু এজন দাই দিছে দোকান এইফালে বুট কণী চনি ডাইৰেক্ট কৈছোঁ হাই কৰি দিয়ক কিন্তু লাজ কৰিছে হাই নকয় হাঁহিহে দিছে আৰু আনফালে আৰু এখন দোকান ইয়াতে দোকান হৈছে ৰাস্তা কাষতে 4খন এইফালেও দিছে বুট কণী কিন্তু এইবোৰ এটা ফূৰ্তি হয় দেই যে পইচা ঘটিম বুলি নহয় ফূৰ্তি হয় আৰু যিহেতু বিহু চামেও ৰাস্তা কাষতে ভিতৰতো সোমাই চোৱা কোনো আশাই নাই সেয়ে এনেকৈ দোকানখন দিছোঁ আৰু আনফালে আমাৰ দোকান ৰেডি এতিয়া বাজিছে 5টা কণী মটৰ ঘুগুনি এইবোৰ কিবাকিবি আৰু দিছোঁ আপোনালোকে চাই থাকিবচোন মই ভিডিঅ'টো কেনেকৈ কি ধৰণে আমি দিনটো পাৰ কৰালোঁ 2টা দিন মানে 2 দিন বিহু আৰু এইফালে মা বিচনী মাৰি বহি আছে এইফালে ভণ্টি দুজনীমান বহি আছে আৰু ওলাই মেলি আহিলোঁ আজি প্ৰথম দিন যিহেতু আৰু বেটাই দুইটাই ইমানেই ফূৰ্তি পাইছে এনেকুৱা দোকান দি নাই পোৱা যে বহুত ফূৰ্তি পাইছে বেটাহঁতি ভাবিছে কি আমাৰ নিজৰ দোকান একেবাৰে বহুত ফূৰ্তি পাইছে সিহঁতে কৈছে আহা খাবলৈ আহা মানে দেখে শুনে চবতে সেয়ে এনেকৈ চিঞৰি আছে হেল্ল' এভৰিৱান আৰু এতিয়া মাইকটো বন্ধ হৈছে গান চানবোৰ বন্ধ হৈছে আৰু এইফালে আপাদৰ মই দোকান ৰখীয়া নাপাদো বাকী মা ভাত খাব গৈছে ভণ্টিজনীও ভাত খাব গৈছে এতিয়া বেটাও শুৱাই থৈ আহিলোঁ তাৰপিছত এতিয়া বাজিছে 11টা বাজি গ'ল চাগে 11টা 10-15 মান হ'ল আমিও দোকান বন্ধ কৰিম ফাৰ্ষ্ট মানে এবাৰ দোকান দিছোঁ এনেকৈ দেই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এইটো আপুনি মোৰ ৰখীয়া হয় নহয় আপুনিও মোৰ ৰখীয়া আৰু আজি প্ৰথম কাইলৈ বিহু শেষ হ'ব মানুহ হৈছে আৰু অলপ গৰম বহুত যিহেতু মানুহ ইমান নাই কাইলৈ মানে হ'ব আৰু আহিছে গৈছে আৰু আজি হৈছে নেক্সট দিনা আৰু এনেকৈ স্কুল এখনৰ ফিল্ডত বহি আছোঁ এই ভণ্টিগৰাকী বেটা আৰু মই আৰু আজি অনুষ্ঠিত কৰিছে ছেকেণ্ড দিনাখন চিত্ৰাংকন প্ৰতিযোগিতা কোনে ছবি আঁকিব পাৰে ধুনীয়াকৈ তাৰে প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাবোৰ পাতিলেহে ল'ৰাবোৰ উৎসাহ পাব আগলৈ আগবাঢ়ি যাব পাৰিব নহয় জানো সেয়েহে এনেকৈ ভাবি লোৱা বেটাকো মানে অংশগ্ৰহণ কৰাই দিছোঁ শিকক বুজক সকলোখিনি সি কৰি মেলি দিলে ছাৰক কিন্তু বেছি বিশেষ একো ভাল হোৱা নাই তথাপিও আঁকিছে বাৰু আনফালে ৰাতি হৈ গ'ল যিহেতু একদম এটা মিঠা পান আনি দিছে মিঠা পানখন খাই লওঁ
খাই মেলি আৰু এইফালে মই ওলাই ৰেডি কেনেকুৱা লাগিছে মোক জনাবচোন দেই একদম গৰমত কৈছোঁ নহয় কেনেকুৱা অৱস্থা চবৰে এনেকুৱা গৰম বাপৰে মিঠা পানখন সুমিয়াই দিওঁ গৰম বুলি ভাবি থাকিলেতো ৰখি থাকিলে নহ'ব চব কাম কৰি যাব লাগিব গৰম হ'লেও লাহে লাহে মানুহবোৰ আহিবলৈ আৰম্ভ কৰিছে ফিল্ডখন খালিয়ে হৈছে বাৰু 10টামান বজাত বহুত হৈ যাব মানুহ আৰু আনফালে আমাৰ গাঁৱৰ ছোৱালী মৰম লগা ভণ্টি কেইজনীয়ে ডান্স কৰিছে গ্ৰুপ ডান্স কৰিছে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ যিহেতু গানটো দিব নোৱাৰোঁ কপিৰাইট লাগি যাব মোৰ চেনেলটোত সেয়েহে মই গানটো দিব নোৱাৰোঁ গানটো দিব পৰা হ'লেতো ভালেই আছিলে ইমান ধুনীয়াকৈ নাচিছে ফুল ভিডিঅ'ই মই কৰিছোঁ কিন্তু ভিডিঅ'টো দিব নোৱাৰিলোঁ শ্বৰ্টকৈ ভিডিঅ' দি দিছোঁ গান যিহেতু দিব নোৱাৰোঁ ভিডিঅ' দিব নোৱাৰোঁ আনফালে ঘটি গ'ল অঘটন এতিয়া বাজিছে 12টা একেবাৰে বৰষুণ মানে ধাৰাসাৰ বৰষুণ লগতে মেঘ গাজনি বিজুলী বাবৰি কি ক'ম আৰু এইফালে এটা গোটেই মানুহবোৰ মানে দোকানে ওচৰতে আছিলে এখন চাব চেণ্টাৰ তাতো সোমালে বাকী বিহু পেণ্ডেলটোৰ ভিতৰখিনি আছে আৰু আমাৰ দোকান চাওকচোন কিমান ধুনীয়াকৈ সজাই ৰাখিছিলোঁ কেনেকুৱা অৱস্থা কৰিলে ইমানেই ডাঙৰ বৰষুণ শেষ হ'ল এতিয়া বাজিছে 2টা একদম বৰষুণ শেষ হোৱাৰ লগে লগে ফূৰ্তিতে একদম ফাটকাই ফুটাই দিছে ভাল লাগে আৰু বহুত ফূৰ্তি লাগিলে মানে এটা ৰাতি কেনেকৈ পাৰ কৰালোঁ ক'বই নোৱাৰিলোঁ বহুত বেছি ফূৰ্তি লাগিলে সঁচাকৈ এনেকৈ দোকান দি মোৰ বহুত ভাল লাগিলে আৰু এইফালে মানুহবোৰ এতিয়া ওলাইছে আৰু লাহে লাহে ৰাস্তা কাষলৈ ভিতৰত যিহেতু গৰম নোৱাৰে চাগে বৰষুণ যাক দিছে যদিও গৰমটো এৰা নাই আৰু এইফালে মানুহ একদম লাহে লাহে আকৌ ভিৰ হ'বলৈ ধৰিছে আৰু অলপমান গুচি গ'ল যিহেতু বৰষুণ বহুত দিলে মেঘ গাজনি বহুত মাৰিলে আৰু আমাৰ এইফালে দোকান অৱস্থা চাওক গোটেই তিতি মেলি শেষ আৰু মানে ঠাণ্ডা লাগিছে বৰষুণ যিহেতু দিলে একদম পূৰা ষ্টল এখন ডিঙিত মাৰি লৈছে তাকে আমি কৈ পেলাই হাঁহিছোঁ আমি আৰু আপোনালোকে চাই মেলি মানে মোৰ ভিডিঅ'ত আপোনালোকে চাই কেনেকুৱা পালে জনাবচোন কমেণ্টত আৰু এইফালে ভাইটি এজন বহি আছে আৰু আজি ভিডিঅ'টো ইমানতে বাই বাই